আৰু এইফালে গাজৰ হালৱা বনাবৰ কাৰণে মই গাজৰ লৈ লৈছোঁ আৰু গাজৰখিনি মই এনেকৈ পিহনাত পিহি ল'লোঁ। এতিয়া গাখীৰখিনি দি দিলোঁ আৰু এইফালে মোৰ গাজৰ হালৱা ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভাবিছোঁ গাজৰ হালৱা বনাম বুলি আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু ৰেচিপিটো দেখুৱাই যাম আপোনালোকক, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে গাজৰ হালৱা বনাবৰ কাৰণে মই গাজৰ লৈ লৈছোঁ। এইকেইটা আমাৰ ঘৰৰ গাজৰ, এইকেইটা সৰুৱে হৈ থাকিলে। আৰু এইফালে চেনি আৰু কাজু, পিস্তা, ঘি, ইলাইচি আৰু এইফালে গাখীৰ। মই এতিয়া গাজৰকেইটা ধুই পেলাই ৰুকি লওঁ ভালকৈ। এতিয়া গাজৰটো মই কাটি লওঁ, কাটি পেলাই এনেকৈ ৰুকি লওঁ। গাজৰখিনি মই কাটি পেলাই চাফা কৰি ল'লোঁ। এতিয়া মই পিহনাখনত পিহি ল'ম। পিহনাত পিহি ল'লোঁ আৰু কাজু আৰু পিস্তাখিনিও এনেকৈ খুন্দি ল'লোঁ। এতিয়া মই ৰিফাইন তেল অকণমান দিম। ৰিফাইন তেল অলপ দি দিলোঁ আৰু এতিয়া মই তেজপাত দি দিম আৰু লঙো দিব পাৰে। মই লং ভাল নাপাওঁ, সেইকাৰণে লং নিদিওঁ। আৰু এতিয়া গাজৰখিনি দি দিম ইয়াতে। গাজৰখিনি দি ল'লোঁ। এতিয়া গাজৰ বইল কৰি পেলাইও বনাব পাৰি। মই এনেকৈ ৰুকি পেলাই বনাইছোঁ। এতিয়া অকণমান লৰাই পেলাই অকণমান দেৰি ঢাকি থওঁ। এতিয়া অকণমান লৰাই পেলাই ইয়াতে মই গাখীৰখিনি দি দিম। ইয়াতে এতিয়া গাখীৰখিনি দি দিম। ইয়াতে এতিয়া গাখীৰখিনি দি দিলোঁ। ইয়াতে খুন্দি থোৱা ইলাচিকেইটাও দি দিছোঁ। এতিয়া আৰু অকণমান দেৰি ঢাকি থ'ব লাগিব। এতিয়া অকণমান দেৰি লৰাই অকণমান শুকাব দিব লাগিব গাখীৰটো। এতিয়া প্ৰায় শুকাইছেগৈ গাখীৰটো, আৰু অকণমান শুকাব দিব লাগিব গাখীৰটো। অকণমান দেৰি ঢাকি থ'ম মই 2 মিনিটমান। এতিয়া গাখীৰটো শুকাই গ'ল, প্ৰায় শুকাই গ'ল। এতিয়া চেনিখিনি দি দিম মই ইয়াতে। চেনিখিনি দি দিলোঁ ইয়াতে। চেনিখিনি গলি যাব লাগিব ভালকৈ। আৰু এতিয়া ধুনীয়াকৈ চেনিখিনি মিক্স হৈ গ'ল গাজৰখিনিৰ লগত। আৰু ইয়াতে মই এতিয়া ঘি দি দিম। ঘিখিনি দি দিলোঁ, ঘিখিনি মিক্স কৰি দিব লাগিব। ইয়াতে কাটি থোৱা কাজু আৰু পিস্তাখিনি দি দিম। এতিয়া প্ৰায় হৈয়ে গ'ল। এতিয়া হালৱাটো মোৰ হৈ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। গাজৰ হালৱাটো মই চিম্পলকৈ বনালোঁ আৰু বনাইছোঁ যেতিয়া ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল বাটনটোও দবাই দিব আৰু অল কৰিবলৈ কিন্তু একেবাৰে নপৰিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। তেনেহ'লে আকৌ নতুন এটা ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো মই ইমানতেই শেষ কৰিলোঁ। সকলোৱে ভালে কুশলে থাকক। বাই বাই।